নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈ যোৱা গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰিম। আমাৰ হাতত আহি পৰিছে ই ছিৰিজৰ কুৱেশ্যন পেপাৰ। বলক আৰম্ভ কৰোঁ। আৰু এটা কথা, আপোনালোকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। বলক আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নৰ পৰা। ১ নম্বৰ প্ৰশ্নটো আহিছে, লাডাখৰ চিয়াচেন কোনটোৰ এটা উদাহৰণ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, হিমবাহ। নেক্সট কুৱেশ্যন, বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৫ বাৰ। নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনখন দেশৰ বৰ্তমান অস্তিত্ব নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যনটো, নিম্নলিখিত কোনগৰাকীক ২০২৪ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, গুলজাৰ। পিছৰ কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? ইয়াৰ উত্তৰ হৈছে অপশ্যন ডি, গ্ৰেমি এৱাৰ্ডছ। পিছৰ প্ৰশ্নটো হৈছে, কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ত্ৰিবান্দ্ৰমপুৰ। ইয়াৰ উত্তৰটো হৈছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কালবেৰিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? ইয়াৰ চাৰিটা অপশ্যন আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, থৰ মৰুভূমি অঞ্চল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল? ইয়াৰ অপশ্যন চাৰিটা আছে। উত্তৰ পূব ভাৰত, কাশ্মীৰ অঞ্চল, কচ্ছ অঞ্চল, দাক্ষিণাত্য অঞ্চল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাশ্মীৰ অঞ্চল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যন আছে ভস্মাচল, সন্ধ্যাচল, নীলাচল আৰু চিত্ৰাচল। ইয়াৰ সঠিক উত্তৰটো হৈছে ভস্মাচল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, সাগৰ দেখিছা নামৰ কবিতা সংগ্ৰহ কোনে লিখিছিল? সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছিল? ইয়াৰ অপশ্যন চাৰিটা আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৱকান্ত বৰুৱা। পৰৱৰ্তী প্ৰশ্নটো, নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাং। পৰৱৰ্তী প্ৰশ্নটো, অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। বাঁহ, পানী মেটেকা, কুঁহিয়াৰৰ আৱৰ্জনা আৰু কলগছ। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন এ, বাঁহ। পৰৱৰ্তী প্ৰশ্ন, IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? ইয়াৰ অপশ্যন চাৰিটা দিয়া আছে। গুৱাহাটী, ধৰ্মশালা, ভুৱনেশ্বৰ, পানাজী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। পৰৱৰ্তী প্ৰশ্নটো হৈছে, য'ত টয়োটাৰ মুখ্য কাৰ্যালয় অৱস্থিত? অপশ্যন এ, চীন, অপশ্যন বি, দক্ষিণ কোৰিয়া, অপশ্যন চি, ছিংগাপুৰ, অপশ্যন ডি, জাপান। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, জাপান। পৰৱৰ্তী প্ৰশ্নটো হৈছে, দাণ্ডিয়া ৰাগ কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? ইয়াৰ অপশ্যন চাৰিটা আছে। ৰাজস্থান, গুজৰাট, উৰিষ্যা, মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোন দেশ ছুয়েজ খাল নিয়ন্ত্ৰণ কৰে? ইয়াত অপশ্যনত আছে। অপশ্যন এ, তুৰস্ক, অপশ্যন বি, ইজৰাইল, অপশ্যন চি, মিছৰ, অপশ্যন ডি, ফ্ৰান্স। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি, ইজিপ্ত।
পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো উক্তি শুদ্ধ? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ মাজত শুদ্ধটো হৈছে ছিকিম সীমা অসমৰ সৈতে স্পৰ্শ কৰে। এইটো অশুদ্ধ। ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। এইটো শুদ্ধ। অসমৰ সীমাই ছিকিম আৰু মেঘালয় সীমাক স্পৰ্শ কৰে। অশুদ্ধ। 2 নম্বৰত আছে বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে। অশুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। পৰৱৰ্তী প্ৰশ্নটো হৈছে 2024 বৰ্ষত কাক অসম বৈভৱৰ সন্মান প্ৰদান কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ব ৰঞ্জন গগৈ। পৰৱৰ্তী প্ৰশ্নটো হৈছে 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভলডিমিৰ জেলেনস্কি। পৰৱৰ্তী প্ৰশ্নটো হৈছে জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? ইয়াৰ অপশ্যন আছে 4টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পীৰ প্ৰাঞ্জল পৰ্বতশ্ৰেণী। পীৰ প্ৰাঞ্জল পৰ্বতমালা। অপশ্যন এটো ৰাইট এনচাৰ। পৰৱৰ্তী প্ৰশ্নটো ভিলেজ ৰক ষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন? ইয়াৰ অপশ্যন আছে 4টা। ইয়াৰ সঠিক উত্তৰটো হৈছে ৰীমা দাস। পৰৱৰ্তী কুৱেশ্যনটো নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? ইয়াৰ অপশ্যন আছে 4টা। ইয়াৰ সঠিক উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই এজন মল্লযোদ্ধা। পিছৰ কুৱেশ্যনটো হৈছে কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংগঠিত হৈছিল? ইয়াৰ অপশ্যন আছে 4টা। ইয়াৰ ৰাইট এনচাৰটো হৈছে ব্ৰিটিছ সিংহাসনৰ বাবে। পিছৰ কুৱেশ্যনটো হৈছে বিকল্প তালিকাত অমিল কোনটো? বিকল্প তালিকাত অমিল কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আকথা। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয়? ইয়াৰ অপশ্যন 4টাৰ মাজত শুদ্ধ উত্তৰটো হৈছে বক্সাইট। নেক্সট কুৱেশ্যনটো আছে নিম্নলিখিত কোনটো স্থানত IPL মেচ অনুষ্ঠিত নহয়? অপশ্যন এ মুম্বাই, অপশ্যন বি ধৰ্মশালা, অপশ্যন চি পাটনা, অপশ্যন ডি হায়দৰাবাদ। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি ধৰ্মশালা। পৰৱৰ্তী প্ৰশ্ন PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? PT উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে এথলেটিক্স খেলত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক। ইয়াতে 4টা অপশ্যন দিয়া আছে ফুটবল, মল্লযুদ্ধ, মুষ্টিযুঁজ আৰু হকী। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন ডি হকী। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থুৰিয়া। পৰৱৰ্তী প্ৰশ্নটো কোন দেশত খ্ৰীষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হৈছে পৰ্তুগাল। নেক্সট কুৱেশ্যনটো হৈছে কিৰা আৰু ঘো কোন দেশৰ জাতীয় সাজ পোছাক হয়? ইয়াত অপশ্যন দিয়া আছে নেপাল, কলম্বিয়া, ভূটান, ভিয়েটনাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূটান। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? মহাভাৰতৰ অংশ এটা বুলি ক'লে আমি গীতা বুলি ক'ব পাৰোঁ। গীতা মহাভাৰতৰ এটা অংশ। পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য? ইয়াতে 4টা অপশ্যন দিয়া আছে।
ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হাৱাই। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? ইয়াতে দেখাই পাইছে বন্ধুসকল সামবেদ, ঋগ্বেদ, যজুৰ্বেদ, আয়ুৰ্বেদ। ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন ডি আয়ুৰ্বেদ। পৰৱৰ্তী প্ৰশ্নটো প্ৰাইড এণ্ড প্ৰিজুডিচখন কোনে লিখিছিল? এইটো 4টা অপশ্যন দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো হ'ল জেন অষ্টিনৰ গ্ৰন্থ হয় এইখন। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনবিধ খেলত মনালিছা বৰুৱাই আৰু ত্ৰিদীপ দুৱাৰাই অসমৰ প্ৰতিনিধিত্ব কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টেবুল টেনিছ। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বিনোদ চন্দ্ৰ বৰুৱা, অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন চি মহেন্দ্ৰনাথ ডেকা ফুকন, অপশ্যন ডি মফিজুদ্দিন আহমেদ হাজৰিকা। এতিয়া আমি বিনোদ চন্দ্ৰ বৰুৱাক ধনী কবি হিচাপে জানো। পৰৱৰ্তী প্ৰশ্নটো হৈছে দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত? অপশ্যন এ কলকাতা, অপশ্যন বি চেন্নাই, অপশ্যন চি হায়দৰাবাদ, অপশ্যন ডি মুম্বাই। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি মুম্বাই। পৰৱৰ্তী প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ঔৰংজেব। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সমুদ্ৰগুপ্ত। ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। প্ৰতিধ্বনি, কৃষ্ণচূড়া, বৰুৱাৰ সংসাৰ আৰু অগ্নিস্নান। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি অগ্নিস্নান। পৰৱৰ্তী প্ৰশ্নটো হৈছে টাইকোৱাণ্ডো নামৰ সমল কলাটো উৎপত্তি কোন দেশত হৈছিল? ইয়াৰ অপশ্যনত আছে থাইলেণ্ড, চীন, কোৰিয়া, ভিয়েটনাম। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কোৰিয়া। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ উত্তৰটো হ'ল মাইকেল ফেল্পছ। মাইকেল ফেল্পছে সৰ্বাধিক সোণৰ পদক অৰ্জন কৰিছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? ইয়াতে এ বি চি ডি 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি হৰিবংশ ৰায় বচ্চন। পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। পিছৰ প্ৰশ্নটো হৈছে নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াতে অপশ্যন নম্বৰ চিটো হ'ব ৰাইট এনচাৰ অৰ্থচক্ৰা সোঁত। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াতে অপশ্যন এ এছিয়া আৰু ইউৰোপ এইটোও শুদ্ধ যেন লাগিছে আৰু ইফালে ইউৰোপ আৰু আফ্ৰিকা এইটোও শুদ্ধ যেন লাগিছে। এইটো অলপ কনফিউজ আছে। এইটো পৰৱৰ্তী ভিডিঅ'ত ভালদৰে আলোচনা কৰিম। নেক্সট প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্নটো হৈছে ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? এটা অপশ্যন চাব এই কাপ 2বাৰ জয়লাভ কৰিছে এইটো শুদ্ধ। অপশ্যন বিত দিছে অষ্ট্ৰেলিয়াই সৰ্বোচ্চবাৰ জয়লাভ কৰিছে এইটোও শুদ্ধ। প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল
এইটো অশুদ্ধ। বাংলাদেশে এই কাপ কেতিয়াও লাভ কৰা নাই, এইটো শুদ্ধ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল, এইটো অশুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াতে আছে অপশ্যন এ বেলজিয়াম, অপশ্যন বি কানাডা, অপশ্যন চি ফ্ৰান্স, অপশ্যন ডি ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কানাডা। পৰৱৰ্তী প্ৰশ্ন, অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? ইয়াৰ অপশ্যন নম্বৰ এ সেউজীয়া, অপশ্যন বি হালধীয়া, অপশ্যন চি সুমথিৰা, অপশ্যন ডি কলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সুমথিৰা ৰঙৰ। এই ৰংটো অলিম্পিক পতাকাখনত দেখা নাযায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে? অপশ্যন এ চুডান আৰু ইজিপ্ত, অপশ্যন বি চৌদি আৰব আৰু ইৰাক, অপশ্যন চি তুৰ্কমেনিস্তান আৰু উজবেকিস্তান, অপশ্যন চি ডি চীন আৰু মংগোলিয়া। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন নম্বৰ ডি চীন আৰু মংগোলিয়া। পৰৱৰ্তী প্ৰশ্নটো হৈছে ডোৰেমন কি অথবা কোন? অপশ্যন এ ব্ৰাজিলৰ এখন নদী, অপশ্যন বি এগৰাকী হলিউড অভিনেতা, অপশ্যন চি বিমানৰ এটা প্ৰকাৰ, অপশ্যন ডি এটা কাৰ্টুন চৰিত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি এটা কাৰ্টুন চৰিত্ৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক? ইয়াতে দিছে ম্যানমাৰ, ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু মালয়েছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভিয়েটনাম। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ? এতিয়া অপশ্যন এ ডগৰ, অপশ্যন বি সঁতুলি, অপশ্যন চি কালিয়া, অপশ্যন ডি টোকাৰী। ইয়াতে তাঁৰ সংযুক্ত বাদ্যযন্ত্ৰ কোনটো আছে? ইয়াতে অপশ্যন নম্বৰ ডি এইটো টোকাৰী। টোকাৰীত বাদ্যযন্ত্ৰত তাঁৰ আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এটা উদাহৰণ? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি সামগ্ৰী আৰু সেৱা কৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে? অপশ্যন এ দিয়া আছে, অপশ্যন বি, অপশ্যন চি আৰু অপশ্যন ডি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন। এইটো হৈছে শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হৈছে ডক্টৰ বেজবৰুৱা বোলছবিত 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে। ইয়াৰ সঠিক উত্তৰটো ব্ৰজেন বৰুৱা। যদি কিবা কাৰণত ব্ৰজেন বৰুৱাটো প্লিজ কমেণ্ট জনাব। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো। নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? এতিয়া 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি পুলেলু গোপীচন্দ। পৰৱৰ্তী প্ৰশ্নটো টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? এতিয়া 4টা আছে বেডমিণ্টন, হকী, ফুটবল আৰু ভলীবল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ফুটবলৰ অধিনায়ক আছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো এক উপন্যাস নহয়? এতিয়া অপশ্যন এ আধালেখা দস্তাবেজ, অপশ্যন বি দেওলাংখুই, অপশ্যন চি শেষ পৃষ্ঠা, অপশ্যন ডি অন্তৰীপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি শেষ পৃষ্ঠা। পৰৱৰ্তী প্ৰশ্নটো আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটো বিভংগনত সহায় কৰে? এতিয়া 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ শ্বেতসাৰ। শেষৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে? এতিয়া অপশ্যন নম্বৰ এ আছে স্পেইন, অপশ্যন বি পৰ্তুগাল, অপশ্যন চি লেবানন, অপশ্যন ডি ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পৰ্তুগাল। পৰ্তুগাল দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে।
বন্ধুসকল, আজিৰ জিকেৰ কুৱেশ্যন এনচাৰৰ শেষৰ কুৱেশ্যনটো, জোঙাল বলসুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰহা, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি ধুবুৰী, অপশ্যন ডি কৰিমগঞ্জ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ৰহা। বন্ধুসকল, আমি দূৰ পাইছোঁ এইখিনি জিকেৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছোঁ। তাৰ মাজতো দুটা এটা ৰৈ যাব পাৰে। নেক্সট ভিডিঅ'ত আমি সেইখিনি দিয়াৰ চেষ্টা কৰিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব। ধন্যবাদ বন্ধুসকল।